হাত শিঙি মাৰি অসামৰিক চিকিৎসালয় নিৰ্মাণৰ কামত ব্যাগম দুৰ্নীতি দুৰ্নীতি কৰা ঠিকাদাৰৰ বিৰুদ্ধে জাগৰ খাই উঠিছে স্থানীয় ৰাইজ হাত শিঙি মাৰি উপায়ুক্ত কাৰ্যালয় গাতে লাগি থকা হাত শিঙি মাৰি অসামৰিক চিকিৎসালয় নিৰ্মাণৰ প্ৰতিটো কামতেই দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলি ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে জাগৰ খাই উঠিছে স্থানীয় ৰাইজ তথা সংগঠন প্ৰথমে কেইটামান দৃশ্য দেখুৱাই লৈছো দৃশ্য নং 1 নিৰ্মাণ কৰা নলাৰ ইটা এনেদৰে উঠিছে দৃশ্য নং 2 মজিয়াত লগোৱা টাইলছৰ দৃশ্য এয়া দৃশ্য নং 3 ব্লকৰ কাম কেনেদৰে কৰিছে চাওক এনেদৰে এটাৰ পিছত আন এটাকৈ কামৰ নমুনা দেখুৱাই স্থানীয় ৰাইজ তথা দক্ষিণ খালমাৰা মানকাছ জিলা মিস্ত্ৰী ৱৰ্কাৰ উন্নয়ন আৰু শ্ৰমিক সন্থাৰ কৰ্মীয়ে দক্ষিণ খালমাৰা মানকাছ জিলাৰ সদৰ হাতশিঙিমাৰীৰ পৰা প্ৰায় 1 কিলোমিটাৰ নিলগত থকা হাতশিঙিমাৰী অসামৰিক চিকিৎসালয়ৰ উন্নতিকৰণৰ নামত অহা কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উঠিছে অভিযন্তা শৰীফুল ইছলাম আৰু ঠিকাদাৰৰ বিৰুদ্ধে অতি নিম্নমানৰ সামগ্ৰীৰে অট্টালিকাৰ নিৰ্মাণৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে মানকাছৰ জিলা মিস্ত্ৰী ৱৰ্কাৰ উন্নয়ন আৰু শ্ৰমিক সন্থাৰ সভাপতিৰ লগতে একাংশ কৰ্মীয়ে উল্লেখ্য যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে হাতশিঙিমাৰী অসামৰিক চিকিৎসালয় উন্নতিকৰণৰ বাবদ কোটি কোটি টকা আবণ্টন দিছে কিন্তু অভিযন্তাই কোনো ধৰণৰ ফলক নলগাই নিজ মৈমতালিৰে প্ৰায় 1 বছৰ ধৰি কাম কৰি আহিছিল যদিও বিভিন্ন সময়ত একাংশ স্থানীয় ৰাইজে কামখিনিত ব্যৱহাৰ হোৱা শিল বালি ইটা আদি সামগ্ৰীসমূহ সঠিক আৰু ভাল সামগ্ৰী ব্যৱহাৰৰ বাবে অভিযন্তাক অভিযোগ দিছিল যদিও অভিযন্তা শৰীফুল ইছলামে নিজৰ কাকো কেৰেপ নকৰাকৈ কাম চলাই গৈছিল বুলি অভিযোগ উত্থাপন হৈছে যাৰ ওপৰত ভিত্তি কৰি দক্ষিণ খালমাৰা মানকাছ জিলা মিস্ত্ৰী ৱৰ্কাৰ উন্নয়ন আৰু শ্ৰমিক সন্থাৰ কৰ্মীয়ে কামখিনিত চলি থকা দুৰ্নীতিৰ বিষয়ে জিলা প্ৰশাসন তথা অসম চৰকাৰক তদন্তৰ দাবী জনোৱাৰ লগতে দুৰ্নীতিগ্ৰস্ত অভিযন্তা শৰীফুল ইছলামৰ আৰু ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰকাশ কৰে খবৰ পালোঁ যে হস্পিটেলত কিবা নতুন কৰি এটা কাম হৈছে একেবাৰে নিম্নত মানৰ কাম হৈ আছে পিছতে এইটো চালোঁ আহি যে চলিং সিহঁতে দি আছে সেই চলিংটো আমি উঠাই পেলাই তাত দুৰ্মুচ মাৰিলোঁ কমচে কম 6 ইঞ্চি দাবি যায় 6 ইঞ্চিমান দাবি যায় আৰু শুকান পানী চানী একো দিয়া নাই তাৰপিছত ইফালে আহি এটা পাতলা কৰি ইঞ্জিনিয়াৰ বুলি কয় তাক সুধিলোঁ শৰীফুল না কিবা নাম আছে তাক সোধাৰ পিছত তেওঁ আৰু আমাক এনেকুৱা আমি 4-5টা মানুহ আহিছোঁ এনেকুৱা মানে দম দিছে যে আপোনালোকে কোন কিয় আহিছে আমাক সুধিব লগা কোন হয় আমি যি কৰি আছোঁ ইয়াত আমাক ডিষ্টাৰ্ব দিবলৈ একো নাই পিছত আমি ইয়াত আহিলোঁ এই ইটবিলাক গাঁতিছে পানী চানী নাই হাতেদি টানিছোঁ খুলি যায় আপোনালোকেও চাইছে আকৌ এইটো যিটো ৰাস্তা হৈ আছে এইটো মেটেৰিয়েলটো আমি তাক সুধিছোঁ এইটো ইষ্টিমেট কিমান 4 ইঞ্চি আছে না 5 ইঞ্চি আছে না 2 ইঞ্চি আছে ইয়াত কিছুমান জায়গাত আছে এটা পাথৰো শিলগুটি পৰা নাই অকল খালি বালু দি আছে আৰু এই ফাইবাৰ ব্লক যেটো বহাইছে ইয়াৰ তলত একচুয়ালি মেটেৰিয়েল দিব লাগে একো নাই আমি খান্দিছোঁ একো নাই এটোতো আপোনালোকে নিজে আমাৰ সন্মুখত চালে আৰু এই যেবিলাক সৰু 10 বছৰ 8 বছৰৰ ল'ৰাবিলাক আনি হস্পিটেলত কাম কৰাই আছে সিহঁতৰ বয়সে হোৱা নাই আৰু মানুহ এটা আছে এইবিলাক নলবাৰীৰ পৰা আনিছে ইঞ্জিনিয়াৰ লৈ আহিছে আৰু টাইলছৰ কামো যেটো হৈছে আমাৰ এইটো সলমন ভাই আছে সি খালি অলপ ধৰি অলপ টান মাৰিছে টাইলছবিলাক খুলি আহি আছে হস্পিটেলত আৰু এটা কথা হ'ল আমাৰ ইয়াত এনে ৰাস্তাবিলাক ডাউন আছে এটা ইমান ডিস্ট্ৰিক্টৰ এটা হেডকোৱাৰ্টাৰ হৈ আছে হস্পিটেলটো ইয়াৰে মাটি ট্ৰেক্টৰ দি কোনবা ইঞ্জিনিয়াৰে বলে বিক্রি কৰি আছে ট্ৰাক্টৰৰ ড্ৰাইভাৰে কোৱা মতো ইয়াৰ পৰা সব ট্ৰাক্টৰ মাটি কাৰবা ডিগিত লৈ পেলাই আছে এটো আমি সুধিছোঁ আৰু এটা লেবাৰ কোদালি লৈ দৌৰি আহিছে এই মিডিয়াবিলাক আপোনালোকে কিয় মাৰিব আহিছে আৰু এটো আমি চাইছোঁ আমাৰ সন্মুখতে হৈছে আৰু আমাৰ লগত যেটো ব্যৱহাৰ কৰিছে একদম অমানৱীয় ব্যৱহাৰটো আমাৰ লগত কৰিছে সৰকাৰক কি অনুৰোধ কৰিব
চৰকাৰক এইটো আমি অনুৰোধ কৰিম এইটো এটা ডাঙৰ হস্পিটেল এইটো আমি ইনকুৱাৰী খুজিছোঁ যে ভাল কৰি ইনকুৱাৰী হ'ব লাগে একদম নিম্নমানৰ কাম হৈছে এই কামটো ফিনিছ কৰাৰ পৰা ইয়াৰ ওপৰত যেতিয়া গাড়ী উঠিব এই ব্লকবিলাক লগে লগে দাবি যাব হয় আমি ইয়াত আহিছোঁ আমি ডিষ্ট্ৰিক্ট লেবাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা তো আমি শুনা পাইছোঁ আমাৰ এই পাণবাৰী হাস্পাতালৰ কাম চলি আছে বহুত টকাৰ কাম এইটো কিন্তু কামখিনি যে হ'ল কামখিনি একেবাৰে নিম্ন স্তৰৰ কাম হৈছে আমি আহি ইয়াতে ইঞ্জিনিয়াৰক লগ পাইছিলোঁ ইঞ্জিনিয়াৰৰ নাম শৰীফুল ইছলাম এখেতক আমি সুধিছিলোঁ যে ছাৰ এইটো এনেকৈ কি কাম কৰি আছে তেখেত আমাক ধমকি দিলে যে তুমি কোন হয় আমি তাক ক'লোঁ যে আমি লেবাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আহিছোঁ আমি লেবাৰ এছ'চিয়েশ্যনৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ এক্সিকিউটিভ মেম্বাৰ হয় সেইকাৰণে আমি তাক কৈছিলোঁ যে আমি লেবাৰ এছ'চিয়েশ্যনৰ এক্সিকিউটিভ মেম্বাৰ যিহেতু আমাৰ এছ'চিয়েশ্যনটো মুখৰে নহয় আমি ৰেজিষ্টাৰ হৈছোঁ সেইকাৰণে তাক ভালদৰে আমি কৈছিলোঁ কিন্তু এখেত আমাক দম দিলে তুমি কোন হয় তো তাৰপিছত আমি ৰাস্তাখিনি চাই আছোঁ যি ঠাইটোত আমি থিয় হৈ আছোঁ ইয়াতে মেটেল যিটো দিব লাগে সেইটো মেটেল নাই মৰা শিলগুটি দিছে কিন্তু এইটো একেবাৰে নিম্ন স্তৰৰ আৰু 1 ইঞ্চি কি 1.5 ইঞ্চিমান হ'ব তাৰ ওপৰত বালি দিছে দি কেনে ৰুল কৰি আছে বিল্ডিঙৰ কামখিনিও সঠিকভাৱে হোৱা নাই এতিয়া আপোনালোকে চাইছে প্লাষ্টাৰটো দেখালোৱে প্লাষ্টাৰতো খালী বালা চিমেণ্ট নাই এইটো কিজানি 12 ইয়া 20 একৰ হ'ব পাৰে বালি চিমেণ্ট হয়তো বালি হয়তো 20 কৰাই দিছে বালি 1 কৰাই দিছে চিমেণ্ট 1 কৰাই দিছে দি কেনে প্লাষ্টাৰটো কৰি আছে হাতশিঙিমাৰীৰ পৰা ছফিউৰ ৰহমানৰ প্ৰতিবেদন DNA আছাম।